ডালিমিজ ব্লগ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহিছোঁ এটা নতুন ভিডিঅ'লৈ আৰু ধুনুই চাই আছে পুৰা একদম ভিডিঅ' বনোৱা দেখা পাই কিনে স্মাইল দি আছে ন তেনবি তেলটো কিয় লাগি আছে থৈ দিয়া। আৰু আজি ঠাণ্ডা বতৰ সেইকাৰণে হাঁহ আহিছিলে, হাঁহ বেপাৰী আহোঁতে হাঁহ ৰাখিলোঁ। কি মিষ্টাৰে আজি ফাৰ্ষ্ট টাইম হাঁহ বাচিছে, তো হাঁহ চাহ বাচি দিলে ধুনীয়াকৈ। মিষ্টাৰে অকল নহয়, সুস্মিতাও লগত আছে। তো সুস্মিতা আৰু মিষ্টাৰে বাচি দিলে আৰু মই ধুনীয়াকৈ বনালোঁ। তো বনাই আধাখিনি খালোঁ আৰু আধাখিনি এইখিনি আছে দেখাই আছোঁ। তো আপোনালোকে খুবেই ভাল পাব, মই জানো আজি বিৰাটে ভাল পাব। তো আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকক। আজিৰ শ্বুটিঙত বিশেষ আকৰ্ষণীয় মালতীক বিচাৰি আছিল চবে, তো আহি গৈছি। মালতীৰ হোম টুৰ লাগে বোলে মোক ভিডিঅ'ত। মালতীৰ হোম টুৰ এইটো দেখাই দিয়া। একচন क्या ও ডালিমি, মোক যদি তই যাবা নেদা তেনেহ'লে মই ভাতকেইটা কেনেকৈ খাওঁ? এটা কাম কৰ, মোৰ তাত 10 টকা এটা আছে, এই 10 টকাটো নি পেলাই তই মোক কণী এটা আনি দিয়ে দিবি না? তই দি না ৰে। আৰু আপোনালোকে কোনে কোনে মালতীৰ এক্টিং চাই ভাল পায় আৰু মালতীক মিছ কৰি আছিল কমেণ্ট কৰি জনাব। আমাৰ খেলো খেলাত নাম্বাৰ 1। আচ্ছা তিজালি পাৰবি না নাই ধৰ ৰিয়েকচনটো দিয়া নাই নি? প্ৰথম ৰিয়েকচনটো কোনটো পেলা দিয়া, দৌলি মাত দিয়া। ডাইলগটো নকয়, ডাইলগটো নাই নালাগে দে, ডাইলগ পিছতে। আৰু আমি এতিয়া আহিছিলোঁ পথাৰৰ ফালে শ্বুটিং কৰিব। আৰু এই কুকুৰটো দেখা পাই মোৰ সদায় বেয়া লাগে। এটা কুকুৰ আছে এনেকুৱা ছেম টু ছেম ব্লেক কালাৰৰ লেব্ৰাডৰ। আৰু ইহঁতৰ অৱস্থা ইমান বেছি বেয়া হৈ গৈছে নহয়, যি ঘৰ মানুহে ৰাখিছে সিহঁতে মানে কিয় এনেকৈ ৰাখিছে নাজানো। খালি গৰু আছে সিহঁতক, গৰু গোহালি চাবৰ কাৰণে ৰাখিছে সিহঁতক, বাকী ভাত চাত একো নিদিয়ে ভালদৰে। এনেকৈ ইয়াতে পৰি থাকে ৰ'দে বৰষুণে, আৰু পানী চানী অলপ বাল্টিঙত দি থৈ দিয়ে, এনেকৈ ৰাখি থৈ দিয়ে। মই সদায় আহিলে দেখা পাওঁ আৰু মোৰ দুখ লাগে। মই জীৱ জন্তুৰ প্ৰতি অলপমান বেছি মানে মোৰ মৰম আহে। আৰু জীৱ জন্তু বুলি নহয়, সকলো বস্তুৰ প্ৰতি মানুহৰ প্ৰতিয়ে মোৰ এটা মৰম দয়া আহে। আৰু মোৰ ইমান বেছি বেয়া লাগে সিহঁতক বান্ধি থোৱা দেখিলে। মই কি বুলি ক'ম, মানে কিয় এনেকৈ ৰাখে? যদি মানুহে পুহিব নোৱাৰে তেতিয়াহ'লে ৰাখিব নালাগে, মিছা মিছি তাক কষ্ট কিয় দিব লাগে ন? আৰু মানুহ ঘৰে মানে গৰুকেইটা যেনেকৈ পালন কৰিছে ইহঁতকো এনেকৈ মৰমত ৰাখিব লাগে। গৰুকেইটাক ঘাঁহ কাটি আনি দিয়া কাৰণ সিহঁতে গাখীৰ দিয়ে, কিন্তু কুকুৰকেইটাওতো গৰুকেইটাক চাই আছে, সেইটো কথা নাভাবে মানুহ। মানে ইহঁতক মানে পূৰা একদম ইউজ কৰিছে আৰু কুকুৰকেইটাক। জীৱ এটা মৰম কৰিবৰ কাৰণে পালিব লাগে, এনেকুৱা মানে পহৰা দিব অত্যাচাৰ কৰিবৰ কাৰণে পালিব নালাগে, মই ভাবোঁ। মোৰ দেখি কিনে বহুত বেয়া লাগে। ধুনুৱে বল খেলি আছে ইয়াতে সিহঁতৰ লগত, একদম বেয়া ফূৰ্তি পাইছে। আৰু এইফালে শ্বুটিং চলি আছে, সেয়া ভাগি পৰি সিহঁতৰ শ্বুটিং চলি আছে। আৰু এনেকৈ গান গোৱা দেখা পাই হয়তো কোনোবাই কমেণ্ট কৰিব পাৰে যে তোমালোকে কেনেকৈ গাইছা বা গাব নাজানা। হয়, আমি গাব নাজানো, কিন্তু আমি শ্বুটিঙৰ মাজতে ফূৰ্তি কৰি থাকোঁ, এনেকৈ ফূৰ্তি ফাৰ্তা কৰি থাকিব লাগে। গাব নাজানিলে মানুহ গাব লাগে। যাকে ইলাজ কৰক। আমি এতিয়া মানে ফাল্টুমি কৰি আছো আৰু মিষ্টাৰৰ বেয়া খং উঠি গৈছে। এইয়া এতিয়া দূৰত পলাই আছে আৰু এতিয়া শ্বুটিং হ'ব। ইয়া মজা। তো গাইজ শ্বুটিং খতম হৈ গ'ল আৰু এতিয়া যাম আমি নাটক চাব। আমাৰ ইয়াতে মানে নাটক হ'ব আৰু বহুতকেইটা কলকাতাৰ মানুহ আছে নাটকত, আপোনালোকক দেখাই আছে। নাটক আছে, নাটক আৰু আমাৰ আপুনি কি ক'ব নাটকৰ বিষয়ে? নাটকৰটো ৰিহাৰ্চলটো কৰাই নহ'ল। এতিয়া কি কৰো আৰু ভগৱান জানে আৰু কি হয় নাটকত। কি কোৱা? আজি নাটক আছে, আমাৰ কলকাতাৰ বহুতকেইটা মেম্বাৰ ইয়াতে আছে আৰু ই কৈ আছে মুখস্থ হোৱা নাই। তো নাটক আপোনালোকক দেখাম, কি হ'ব, কমেডি হ'ব নে কি হ'ব? মোৰ পাঠটো হ'ল ডাক্তৰ। তাৰমানে তিৰি তলতে থাকিব লাগে তাৰমানে। যাবাই নোৱাৰে কোনো বিয়াই পাতা নাই। নাটকত বিয়া পাতলো যি
স্যার আপনি কি ডেড বডি হ'ব না ইয়াৰ ভাইকটো মৰব দাদাকটো মৰব গতিকে জ্বলাবাৰ লাগি এইগিলা আনছো ইয়াৰ বাপ ইয়াৰ দাদাক মৰব দাদাকটো কোনে ইয়াৰ দাদাকটো ইয়াতকে বহুত ডাঙৰ বাপেকৰ সমান আৰু ড্ৰেছ কৰি আছে ইয়াতে আপোনালোকক দেখাও অলপ পৰিৱেশটো ঐ জেঠি বা বেলেগ হৈ গৈছে দেখোন আজি তহঁতে হ'ব পাৰা মই নালাগে লাগছে ধুনীয়া লাগছে ঘৰকান্ত আছে আৰু কৃতিকা এতিয়ালৈকে ৰেডি হোৱা নাই তোমাৰ কি অভিনয় দেউতা নাটকৰ কাৰণে ষ্টেজ ৰেডি কৰি আছে আৰু তেতিয়ালৈকে আগফালে ধুইলা হৈ আছে আমাৰ গাঁৱৰ ফালে ধুইলা বুলি কয় আৰু এতিয়া নাটকৰ ঘোষণা কৰিছে আৰু চবৰে দৌৰা দৌৰি চাওক না এনেকুৱা লগাইছে চবেই যেনে আগতে বহিব কোনো মানে পিছত বহিব ইচ্ছা নকৰে তো নাটকৰ আৰম্ভণিৰ আগত সম্বোধনা জনাই আছে আৰু তেতিয়ালৈকে মই দেখাই দিছোঁ আমি আগত বহি ল'লোঁ আমি যদিও দৌৰা দৌৰি কৰা নাই আগত বহিব পাই গ'লোঁ আৰু এইফালে মিষ্টাৰ আৰু নয়ন এনেকৈ আৰু তানবি বহি আছে আৰু মই আহি গ'লোঁ এতিয়া বেক ষ্টেজ আৰু বেক ষ্টেজত চাওঁ কেনেকৈ কি কৰি আছে বা ৰেডি হ'ল নে নাই আৰু কিমান দেৰি আছে তো গোটেইখিনি দেখাম ইয়াতে ফটো উঠাত ব্যস্ত আমি যাওঁ ওপৰলৈকে তো চাওঁ ভালদৰে কি হৈ আছে আৰু ধুনীয়াকৈ চব ৰেডি হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ এক্টিঙো কৰিব আৰু লাহেকৈ আৰু এই ছোৱালীজনী ৰেডি হৈ আছে আৰু পৰ্দা উঠিলে হ'ব আৰু মই আগফালৰ পৰা আপোনালোকক দেখাম বাৰু পৰ্দা উঠাব হৈছিল মই মোকে দেখা পাই গ'ল হয় পৰ্দা মই মাজলৈকে গুচি গৈছিলোঁ পৰা সি মানা কৰি দিছে কৰিঙে আৰু পিছফালে চাওক বহুত মানুহ আহিছে সকলোৱে ধুনীয়াকৈ সঁহাৰি জনাইছে নাটকখনত মানুহৰ লগত ময়ো এটা গৰু আকৌ আহি গ'লোঁ বেক ষ্টেজৰ পৰিৱেশ দেখাবৰ কাৰণে আৰু সেইফালে পৰ্দাখন উঠি আছে সেইফালে চলি আছে আৰু এইফালে পৰ্দা পৰি আছে চব ৰেডি হৈ আছে নাটক কৰিবৰ কাৰণে মই বেক চাইডে আছোঁ এতিয়া মঞ্চত যাই আছোঁ ইফালে গাটাও আছে ফল কি নকল নি আৰু চব দাদা ঘূৰি আছে চব ঘূৰি আছে মই পিছে পিছে ঘূৰি আৰু মোৰ আজি এক্টিঙৰ ভিতৰত ভাল লগা এক্টিংটো কৃষ্ণৰ হৈছে আহি গেল গুণ্ডা আমার নাই নাই ভাৰ্গৱ দা আৰু তেওঁৰ এক্টিংটোও ভাল হৈছে তো আজিৰ ভিডিঅ'টোত মই এইখিনিয়ে দেখালোঁ কাৰণ গোটেই নাটকখন দেখালে আপোনালোকেও বৰিং হৈ যাব সেইটো কাৰণে এইখিনিতে আৰু মই ভাবিলোঁ কি আৰু নেদেখাওঁ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আপোনালোকে কিবা নকৰে কৰিব কিন্তু আৰু আমাৰ তানবীৰ উৎপাত চাওকচোন তাই আহি ঘৰত আহিয়ে পূৰা উৎপাত কৰিব ধৰিছে ৰুটিখন ডাইনিং টেবুল পাইছে মায়েকৰ কলাত উঠি কেনে ৰুটি খাই আছে দাদা ডাইনিং টেবুলখন ভাল হৈছে দিয়া তোমাৰ इस जोকাৰ को देखो आयो बापा को सला में जोकर बनी है